আজিকালি কিছুমান বোৱাৰীবোৰ ইমানেই উৎপাত বাঢ়ি গৈছে যে নিজৰ গিৰিয়েকক বাচন ধুবলৈ দি নিজেই টিকটকত আহি এইবোৰ মক্কেলামি কৰি থাকে। টিকটকত পপুলাৰ হ'বৰ কাৰণে কিছুমান বোৱাৰীয়ে কিমান তললৈ নামি গৈছে তোমালোকে এবাৰ ভাবি চোৱাচোন। देश संकट में है। আৰে ভাই তহঁতৰ কিবা বাকি থাকিল নেকি বাৰু পাব্লিকক দেখুৱাবলে? পৃথিৱীত বহুত মক্কেল দেখিলো কিন্তু টিকটকত থকা মক্কেল কেইটা সমান ক'তো নেদেখিলো। অ দাদা ছাগলী পিছত দাঙিবি, খুৰীৰ তল চাইডটো ওলাই গৈছে, তই খুৰীৰ মান সন্মান একেবাৰে শেষ কৰি দিলি। আপোনাৰ দেহত এনে দুবিধ বস্তু আছে যি দুবিধ বস্তু নেকি বগা ধুনীয়া গোল আৰু তাৰ ভিতৰত অকণমান ক'লা ক'লা থাকে, কিছুমানৰ ডাঙৰ থাকে আৰু কিছুমানৰ সৰু থাকে। স্পেচিয়েলি ছোৱালীবিলাকৰ সেই দুটা বস্তুৰ কাৰণে ল'ৰাবোৰ পাগল হয় বা আকৰ্ষিত হয়। কি যে কয় বাইদেউ, আপোনাৰ অলপো লাজ নালাগে নেকি বাৰু? বাইদেউ টিকটকত এনেকুৱা ভিডিঅ'বোৰ নবনাবচোন, এনেকুৱা ভিডিঅ'বোৰ দেখাৰ পিছত মোৰ কিবা লাজ লাজহে লাগে। বাইদেৱে ন এক্সিডেন্ট কৰাই দিলে। বাইদেউ এনেকুৱা আকৰ্ষণীয় কাপোৰ পিন্ধি ৰাস্তাত কিয় ঘূৰি ফুৰা? মানে ধুতিখন পিন্ধি চাৰ্টটো ওপৰলৈ উঠাই গাঁঠি দি পেটটো উলিয়াই থলে এক্সিডেন্টটো হ'বই ন। কিছুমান ছোৱালী দিনক দিনে কাপোৰ ছুটিকৈ পিন্ধিবলৈ আৰম্ভ কৰি দিছে, মানে গৰম দিনটো আহি গৈছে ন, হয়নে বাৰু ভন্টি? কি যে নীলা ছোৱালী ভন্টি, দুটামান লাইকৰ বাবে চোলাটো দাঙি নিজৰ পেটটো দেখুৱাৰ কি দৰকাৰ? মই বিচাৰো কিনো তুমি জানো জানা, তোমাৰ হিয়াতে জিৰাব দিয়া না। বাইদেউ আপোনাৰ অলপো লাজ সন্মান নাই নেকি? কি কাৰণে দেখুৱালে আপোনাৰ দেহৰ হস্তবোৰ? ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। বাই।